হাই ফ্ৰেণ্ডছ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম মাগুৰ মাছৰ লগত পানী লাউ দি। এয়া একদম ফ্ৰেছ মাগুৰ মাছ। তাৰপিছত এয়া মাছকেইটা একদম অলপমান গাটো ধুৱাই লৈছোঁ। তাৰপিছত আৰু লাহেকৈ কেৰাহীত দিয়া হ'ব আৰু সেইকাৰণে মাছকেইটা ভাজি লৈছোঁ। মাছকেইটা ভাজি কৰি মেলি আকৌ ছোৱালীক চাই আহিছোঁ। চাই পিনি দেখিছোঁ যে দেউতাকে ধুনীয়াকৈ উমলাই আছে। তাৰপিছত চাই মেলি আহি আকৌ কিটচেনত আহিলোঁ। কিটচেনত মানে কামবিলাক আৰু কৰি লৈছোঁ। তাৰপিছত পিছফালে আকৌ মাংস অলপ আছিলে, শাহুমাই আকৌ এইফালে লাউৰ লগত ধুনীয়াকৈ বনাই দিছে। সেয়াই আৰু তাৰপিছত আৰু আমাৰ খানা ৰেডি হৈ গ'ল আৰু